পোলাওৰ বাবে মই 1 গিলাচ চাউল লৈছোঁ, বাসমতি চাউল, আৰু চাউলখিনি ভালদৰে ধুই লৈছোঁ। ভালদৰে ধুই ল'ব। আৰু বাকীসমূহ হৈছে লং, ইলাচি, ডালচেনি, কাজু, খিচমিচ, পিঁয়াজ, নহৰু, গাজৰ, বিনছ, লগতে আদা লাগিব। আদাটো মই আচলতে পাহৰি গৈছিলোঁ দিবলৈ, পাছত কাটি লৈছোঁ। তাৰপাছত দিব বাছ এইখিনি আচলতে। এতিয়া মই এটা সৰু কুকাৰ গেছত বহাই দিছোঁ। কুকাৰটো গৰম হ'বলৈ দিব। গৰম হোৱাৰ লগে লগে তাত আপুনি ঘি, এই দেখিছে জোখটো সৰু চামুচেৰে প্ৰায় 2 চামুচ মই ঘি দিছোঁ, যিহেতু অলপে চাওঁ। লগতে মই অলপ ৰিফাইন তেলো এড কৰিছোঁ, কিয়নো একেবাৰে সুদা ঘি হ'লে ভাল নালাগিব। কিছুমানে সুদা ৰিফাইনতো বনায়। এতিয়া সেই গৰম মছলা যিখিনি আছিলে সেইখিনি দিছোঁ। লগতে অলপ চেনিও মই দিছোঁ। চেনি মিঠা ভাৱটো ভাল পাওঁ। লগতে চেনি কেৰামেলাইজ হ'লে এটা কালাৰো দিয়ে, সেইটো বাবে। এতিয়া মই পিঁয়াজখিনি প্ৰথমতে ভালদৰে লৰাই ভাজি লৈছোঁ। চেনিও গলি গৈছে। এতিয়া দিছোঁ আদাখিনি, তাৰপাছত দিছোঁ নহৰুখিনি। ভালদৰে ভাজি ল'ব। গোটেই নহৰুখিনি দেখিছোঁ কালাৰ সলনি হ'বলৈ ধৰিছে। এতিয়া মই কাজুখিনি দি দিছোঁ। কাজু আপোনালোকে আগতীয়াকৈ ভাজি ওলাব পাৰে, ভাজি ওলাই ৰাখিব পাৰে। মই একেবাৰে দি দিছোঁ। আৰু এইখিনি চব্জিখিনি আপোনালোকে যি মন তাকে দিব পাৰে, মই এইখিনিয়ে দিছোঁ। লগত দিলোঁ খিচমিচ আৰু এই ধুই ৰখা চাউলখিনি এতিয়া মই তাতে দি দিলোঁ কুকাৰত। এতিয়া ভালদৰে সেই চাউলখিনি ভালদৰে ধুনীয়াকৈ ভাজিব লাগিব, লৰাই দেখিছোঁ প্ৰায় মোৰ ভজা হয় হৈছে। আৰু যদি বেছি ৰং হোৱা নিবিচাৰে পিঁয়াজটো বেছি ভাজিব নালাগে, অলপ কমকৈ ভাজিব। আৰু ধৰক চেনিটো নিদিলেও হ'ব যদি আপোনালোকে বেয়া পায়। এতিয়া পানীৰ জোখটো হৈছে মই যিটো গিলাচেৰে লৈছিলোঁ চাউল, সেইটো গিলাচৰ ছেইম পৰিমাণ পানী, জাষ্ট 1 আঙুল মই অলপ বেছি দিছোঁ, কিয়নো তাত কাজু খিচমিচ এইবোৰ আছে যে চব্জিবোৰ। এতিয়া মই সেই পানীখিনি ভাজা চাউলখিনিৰ ওপৰত ঢালি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। এতিয়া চাবচোন পৰিমাণটো কেনেকুৱা, অনুমান কৰিব দেখিলে এনেকুৱা ধৰণৰ হ'ব লাগিব পানীৰ জোখটো। স্লাইড মানে চাউলখিনি ডুবি থাকিব। আৰু যিহেতু ঘি আছে লাগি ধৰা কোনো চান্সেই নাই। এতিয়া নিমখ অলপ দি দিলোঁ জোখমতে। লাহেকৈ লৰাই দিব আৰু কুকাৰৰ ঢাকন লগাই পিছত বহাই থ'ব। তাৰপাছত এটা চিটি দিয়াৰ পাছত নিজে নিজে ঠাণ্ডা হ'বলৈ দিব। মোৰ চিটি দিয়াই নাই, এয়া দিলে মাত্ৰ। ঠাণ্ডা হোৱাৰ পাছত মই কুকাৰৰ ঢাকনিখন খুলিছোঁ। এতিয়া দেখিব কি ধুনীয়া এটা, মানে যেতিয়া বনাব নহয় এটা ইমান ধুনীয়া স্মেল ওলাব, মানে খাওঁ খাওঁ লাগিব। তেতিয়া এয়া মোৰ পোলাওটো প্ৰায় ৰেডি। অলপ লৰাই দিব যাতে একেবাৰে লাগি নাথাকে তলত, গোটেইখিনি যাতে ঝৰঝৰীয়াকৈ ওলাই আহে। মই এনেকৈ লৰাই চৰাই দিলোঁ আৰু হৈ গ'ল আৰু পোলাও। বেছি সময় নালাগে, খালি যোগাৰখিনি কৰোঁতে অলপ সময় লাগে। এতিয়া মই বাঢ়িবলৈ লৈছোঁ, সৰু বাতি এটাতে বাঢ়িলোঁ। আৰু মানে এইটো জোখ মোৰ ল'ৰাটোৱে খাব আচলতে। এয়া পোলাওৰ লগত আপুনি যি ভাল লাগে, চিকেন মটন দি। মোৰ সেইদিনা চিকেন আছিলে তো চিকেন, ল'ৰাটো বাৰু ইমান চিকেন নাখায়, সি জাষ্ট আপোনালোকে দেখা পাম বাতিটো দি দিলোঁ। তো কেনেকুৱা পাইছে ৰেচিপিটো? আৰু যিসকলে পোলাওটো টান পায় তেওঁলোকৰ কাৰণে এইটো একেবাৰে ইজি মানে মেথড। চ' সেই বিগিনাৰ্ছসকলৰ কাৰণে মই এইটো ভিডিঅ' বনালোঁ। বহুত বহুত ধন্যবাদ। আগলৈ ভিডিঅ' চাই থাকিব।